কেতিয়াবা তৎকাল টিকেট কাটিবলৈ গৈ লাইনত ৰখি আমনি পাই ঘূৰি আহিছেনে? যদি আহিছে তেন্তে এই ভিডিঅ'টো আপোনালৈ। আজি মোবাইলতে তৎকাল টিকেট কেনেকৈ কাটিব পাৰি তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। কাৰণ মই আজি 2 বছৰৰ পৰা মই এইটো এপতে টিকেট কাটি অহা যোৱা কৰোঁ যিকোনো ঠাইলৈ। মই বৰ্তমান এতিয়া কেৰেলাত আছোঁ। কেৰেলালৈ আহোঁতেও মই সেইটো এপতে টিকেট কাটিছোঁ। চ' ব'লকচোন স্ক্ৰীনলৈ আপোনালোককো দেখুৱাই দিওঁ এই এপটোত কেনেকৈ টিকেট কাটে। আৰু যদি টিকেট কাটিব নোৱাৰে মোক এটা কমেণ্ট কৰক, মই নিশ্চয় বুজাই দিম, হেল্প কৰিম। ব'লক এতিয়া মোবাইল স্ক্ৰীনলৈ। IRCTC ৰেল কানেক্ট বুলি এটা এপ আছে। এপটো ডাউনলোড কৰি ল'ব, তাৰপিছত লগইন হ'ব। লগইন হোৱাৰ পাছত প্ৰথম ইণ্টাৰফেচটো এনেকৈ দেখি পাব। যদি IRCTC একাউণ্ট নাই তেন্তে হ'লে কমেণ্ট কৰিব, নিশ্চয় ভিডিঅ' বনাম। একাউণ্টত লগইন হোৱাৰ পাছত এনেকৈ ইণ্টাৰফেচটো দেখা পাব। আৰু এই ইণ্টাৰফেচটো দেখিছে নহয়, এইটোত আপোনাৰ ID পাছৱৰ্ড সকলো দি লগইন হ'ব। লগইন হোৱাৰ লগে লগে এনেকৈ দেখা পাব। ট্ৰেইন অপশ্যনটো চিলেক্ট কৰিব। এতিয়া বুক টিকেট, তাৰ পৰা ক'ৰ পৰা ক'লৈ যাব এইটো চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কৰিব ক্লাছ AC শ্লিপাৰ কিহত যাব আপোনালোকে সেইটো চিলেক্ট কৰিব। এতিয়া চিলেক্ট কৰিব কোটা, মানে তৎকাল, জেনেৰেল, প্ৰিমিয়াম তৎকাল কি লাগে আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। আৰু অপশ্যন আছে চাই লওক। এতিয়া ইয়াত দেখুৱা টাইমটো চাওক। এই টাইমটো যে দেখাইছে এই টাইমটো 9:59:50 হ'ব লাগিব। তেতিয়া আপোনালোকে এইটো চাৰ্চ কৰিব, তেতিয়াহে টিকেট পাব, নহ'লে কিন্তু টিকেট নাপায়। 9:59:50 মই কোৱাটো হ'ল AC টিকেটৰ টাইম। আৰু যদি শ্লিপাৰ কাটিছে 10:59:50 এইটো টাইমত কাটিব। এতিয়া মোৰ মোবাইলৰ টাইমটো হৈ গ'ল, চাওক মই কেনেকৈ কাটিছোঁ। এইটো কটাৰ লগে ৰিফ্ৰেছ কৰিব, লগে লগে সেউজীয়া হৈ আহিব। তাত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অপশ্যন দেখিব। এভেইলেবল 65ত ক্লিক কৰাৰ লগে লগে আপোনালোকে টিকেটটো হৈ যাব। আৰু ইয়াত যে 3টা অপশ্যন দেখিব, 3জন মানুহৰ নাম দেখিছে। এইটো হোৱাৰ কাৰণ হ'ল মই মাষ্টাৰ লিষ্টত নামকেইটা এড কৰি থৈছোঁ। এই নামকেইটা হ'ল একাউণ্টত গৈ মাষ্টাৰ লিষ্টত এড কৰিব লাগিব, তেতিয়া হ'ব। আৰু দেখিছেনে এই মই কওঁতে এইকেইটা আপোনাৰ বুকিং হৈ গ'ল। 37 নম্বৰ ছিট পাইছোঁ মই। আৰু ইয়াত য়েছ অপশ্যন কৰি ইয়াত কেপচাৰ ফিল আপ কৰিব। ফিল আপ কৰাৰ লগে লগে ইয়াত প্ৰচেছটো পে' কৰিব। ফিল আপ কৰি পিনে প্ৰচেছটো পে' কৰাৰ লগে লগে আপোনাৰ অপশ্যন আহিব। অপশ্যনখিনি আপুনি চাই ল'ব ভালকৈ, কিহত আপুনি কেনেকৈ কৰিব, অটোপে, ৱালেট, EMI। কিন্তু ৱালেটত যদি কৰে সহজ, ৱালেটত কৰিলে সোনকালে হ'বই, কনফাৰ্ম হ'বই। এতিয়া দেখিলে নহয় মই কেনেকৈ টিকেট কাটিলোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰক, আৰু যদি কিবা অসুবিধা পায় কমেণ্ট কৰিব। চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই দিব। ধন্যবাদ।